हेलो फ्रेंड आज আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ স্মাৰ্ট এমটিএছ চেনেলত। ফ্ৰেন্ড আজি আমি এইটো ভিডিঅ'ত কথা পাতিম কিছুদিন আগত ৰবুল শইকীয়াই ৰবুল ক্ৰিয়েশ্যন নামৰ এটা চেনেলৰ যোগেদি বিজেপি চৰকাৰক গালি দি বেয়া বেয়া মন্তব্য কৰি এটা ভিডিঅ' আপলোড দিছিল আৰু এই ভিডিঅ'টো অলপতে বহুত ভাইৰেল হৈ পৰিছিল আৰু এই ভিডিঅ'টোৰ অসম চৰকাৰৰ হাতত যাই পৰিছিল, বিজেপি চৰকাৰৰ হাতত যাই পৰিছিল আৰু বিজেপি চৰকাৰৰ এজন সক্ৰিয় নেতাই ৰবুল শইকীয়াৰ বিৰুদ্ধে কেছ ৰুজু কৰিছিল, যাৰ ফলত ৰবুল শইকীয়াই এতিয়া জেলত যাব লগা হৈছিল। কিন্তু সেম একে কণ্ডিশ্যন সেই ৰবুল শইকীয়াৰ অসমীয়া গৰম তেজ নামৰ ভিডিঅ'টোক ছাপোৰ্ট কৰি আন এটা ইউটিউবাৰে সেম একে ধৰণে বহুত কিবা কিবি গালি দিলে, অসম চৰকাৰৰ বিৰুদ্ধে বেয়া বেয়া মন্তব্য কৰিলে। ব্লগচোন চাওঁ ল'ৰাটো কি ক'লে আৰু সেই ল'ৰাটোৰ চেনেলটোৰ নাম কি। তহঁতে আমাক বহুত টগিলি, বহুত মিছা মাতিলি, বহুত বিশ্বাসঘাতকতা কৰিলি, তই আৰু হৈ যোৱা জ্বলিবলৈ। বিজেপি ভাৰতীয় জনতা পাৰ্টি, আদা অসমীয়া আদা ইংলিছ, পাৰ্টি ইংলিছ। তহঁতৰ নামতেই গণ্ডগোল আছে, নহ'লে পুৰা অসমীয়াত ৰাখ, নহ'লে সম্পূৰ্ণ ইংলিছত ৰাখ। এনেকৈ সিজিয়াৰ দৰে মাজৰটো নহবি। বেটিৰ বাবে এতিয়া গাদী পাই চব খাই পাহৰিলে নহ'ব। এইটো চোৱা, এইটো হ'ল মমতা বেনাৰ্জীৰ 2015 চনৰ শ্লোগান। সেই একেটা শ্লোগানকে কপি কৰি চুৰ কৰি আমাক ঠগিলি। বেয়া নাপাবা, মই মাত্ৰ সঁচা কথাটোৱে কৈছোঁ। হেই বিজেপি, তহঁতে আৰু অসমত আমাৰ মূৰটো চোৱাবলৈ কিছুমান দালালক থৈ গ'লি, শিলাদিত্য ৰয় আৰু হিমন্ত বিশ্ব শৰ্মা। এইজনে সেই হিমন্ত যিজনে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী হ'ব নোৱাৰাৰ বাবে বিজেপিলৈ বাগৰিছিলে। ডলাৰ বগৰী, তই ভাবিছ তই অসমৰ বছ, তই যদি অসমৰ বছ তেনেহ'লে আমিও তোৰ জম। আৰু তই এতিয়া ভাবিছ তই উল্টা পুল্টা বকি থাকিলে অসমৰ পৰিস্থিতি আৰু বেয়া হ'ব আৰু তেতিয়াহে সৰ্বানন্দ সোণোৱালৰ গাদী উপৰি যাব আৰু তই মুখ্যমন্ত্ৰী হ'ব পাৰিবি। আকাশত চাং পতা। অহংকাৰ, বহুত অহংকাৰ ন তোৰ। তই ভাবিছ তই অসমত বহুত পপুলাৰ, কণ্টা। মই কওঁ তোক তই কেলে অসমত পপুলাৰ। অসমীয়া নিউজ চেনেল খুলি নিউজ লাইভত নমস্কাৰ, এয়া আকাশবাণী নিউজ লাইভ। এই নিউজ লাইভ চেনেলত আপোনালোকে কেৱল হিমন্ত বিশ্ব শৰ্মাৰহে নিউজ শুনিবলৈ পাব। এতিয়া শুনক প্ৰধান বাতৰি। আজি হিমন্ত বিশ্ব শৰ্মাই যোৰহাটলৈ গৈছিল আৰু যোৰহাটত তেওঁ এটা মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে। এতিয়াই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কটাৰে কথোপকথন হৈ কটাকটি হয় আৰু এই কথোপকথনত কটাকটি হৈ হিমন্ত বিশ্ব শৰ্মা গুৰুতৰভাৱে আঘাত হৈ এতিয়া চিকিৎসাধীন হৈ আছে। এতিয়া জানিবলৈ পোৱা মতে হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ সুস্থ, তেওঁ এতিয়া ভাত খাবলৈ গৈ আছে। আমাৰ সংবাদদাতা জিতুমণি শইকীয়াৰ পৰা জানিবলৈ পোৱা মতে নিউজ লাইভৰ মালিক হিমন্ত বিশ্ব শৰ্মাৰ এক্সক্লুজিভ ইণ্টাৰভিউ আজি আপোনালোকে কেৱল মাত্ৰ নিউজ লাইভতে ৰাতি 8টা বজাত দেখিবলৈ হ'ব, মই ছৈয়দ আনোৱাৰ সৈতে। আৰু মই আপোনালোকক এটা সঁচা কথা কওঁ, মই যেতিয়াই নিউজ লাইভৰ মালিক হিমন্ত বিশ্ব শৰ্মাৰ ইণ্টাৰভিউ লওঁ, মোৰ বয়ৰ কোপতে চুচু ওলাই যায় আৰু মোৰ জিভাৰ পানীও শুকাই যায়। বন্ধুসকল, মোৰ আজিলৈ ইমানেই আছিল। এই ভিডিঅ'টো চোৱাৰ পাছত যদি তোমাৰ অন্তৰত অকণ হ'লেও জাতীয় প্ৰেম জাগৃত হৈছে তেন্তে লাইক মাৰিবা আৰু শ্বেয়াৰ কৰা, যিমান পাৰা আজি শ্বেয়াৰ কৰা। আৰু যদি তুমি মোৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি যাবা বন্ধু।